চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই চাইকেল মাৰি আহিছোঁ ৰুমলৈকে। এই আপোনালোকৰ ইউটিউবৰ কাৰণে এটা নতুন মোবাইল লোৱা হৈছে। এইটো মোবাইলৰ পিকচাৰ ইমান ভাল নহয়, আপোনালোকে গম পাইছে চাগে। তো নতুন মোবাইলটো দেখাই আছোঁ। চাইকেলখন মই পাৰ্কিং কৰি লওঁ। বাপৰে কি গৰম, কি ৰ'দ পৰিছে, একদম থাকিব নোৱাৰা হৈছে। আমি আছোঁ এই চাটত, ৰ'বা দেখাই আছোঁ। মোবাইলটো বেছি ভাল নহয় আৰু যিয়ে নহওক কাম কৰি কিনিছোঁতো। আমাৰ মোবাইলটো খোলো, এই শুভ কাম কৰিব আমাক দেই। যদি শুভ কামত আগবাঢ়িছে ৰাজু। যাবাৰ গেলা বেলাই দি এখন আছে বিল। এই বেক কেমেৰা দি ৰেকৰ্ডিং কৰি আছোঁ আমি। ফ্ৰণ্ট কেমেৰাটো একদম ঘটিয়া, সেইকাৰণে মোবাইলটো ল'ব লগা হ'লা। চিট বেগটো আৰু এই মোবাইল ধাৰে দুপাৰী মোবাইলটো লৈছোঁ আৰু উপায়তো নাই লকডাউনৰ মাজতো। মোবাইল খোলাই দিয়া নাই, পাক্কাতে ফেলবি। তাতে কি আছে চা, কি আছে ক মোক। কালাৰ আছে আৰু কাগজ আছে কিছুমান। ইয়াতে কোনে ইখন কিবা ইখনটো দিলে, সেইটো হৈছে মোবাইল ফেলটো ইখান থ। ভিতৰে কি আছে? চাৰ্জাৰ আৰু সেইটো হৈছে মোবাইল। মোবাইলটো দেখাই দিম। এইটো হৈছে আমাৰ মোবাইল ৰিয়েলমি নাৰ্জো 30 4G দেই, 12,000 টকা। বহুত নহয় কিন্তু মোৰ কাৰণে বহুত। মোবাইলটো আমি খুলি দিওঁ এতিয়া। এই মোবাইল খোল। অন কৰ মোবাইল সেনেকৈ খুলিব কোৱা নাই, মোবাইলটো অন কৰিব দিছোঁ। তো ঢাকন খুলিব দিয়া নাই, এই মোবাইলত ঢাকন খোলা নাযায়। মোবাইল খোলা জানাই এইটো চালো আগৰ মোবাইলটোৰ কেমেৰা একদম বেয়া। তাতো মোবাইলৰ ৰেকৰ্ডিংটো আপোনাক দেখাই আছোঁ ৰ'ব। এইটো হৈছে ৰিয়েলমি নাৰ্জো 30। ইয়াৰ চাওক 30 4G দেই এইটো। এই কামচা কেম্বাৰ ৰাখা আছে তাই। ইয়াৰে কেমেৰাটো গম পাইছে নহয়। তো মই পুৰণা যি কৰি আছোঁ, পুৰণা কেমেৰা। এইটো হৈছে পুৰণা কেমেৰা, হ'লেও মানে পোহৰত বেছি বেয়া নহয়, কিন্তু আন্ধাৰত বিৰাট বেয়া হয়। এইটো দি বহুত দিনৰ মোটামুটি 3 বছৰ মূৰত মোবাইল দেখা ল'লোঁ, ভাল লাগছি। চাওক নতুন মোবাইল লৈছোঁ, নতুন মোবাইলেৰে এইবাৰ ৰেকৰ্ডিং কৰিছোঁ। এইটো হৈছে পুৰণা মোবাইল মোৰ আছুছ। তো মোবাইল এটা কিনা বুলি ভিডিঅ'টো দিলোঁ আৰু আপোনালোকৰ মাজত। তো বেয়া চেয়া নাপাব আৰু, যদি ভাল লাগছি লাইক কৰিব। বাই বাই।